Prank apa prank? চাৰিআলিটো নহয় নেকি? নহয় নহয় বিশ্বনাথ চাৰিআলি সেইটোৱেতো চাৰিআলি বুলি কয় নেকি? চাৰিআলি বুলি কয়। এপ্ৰিল ফুল বনাই আছে আজি পুৰা যিয়ে prank নহওক আৰু মানে এতিয়া মোক যদি কয় যে কবি না চাৰিআলি বুলি কবি না হা তোৰ ফেচবুক চলাই আছে ন? কোনে তই ফেচবুক চলাও? মই ফেচবুক নচলো আজি প্ৰায় কি কথা আছে? তোৰ ফটো আছে, তোৰ কিবা আছে, তই ছোৱালীৰ লগত লিলিমাই কৰি আছে যে বেলেগ বয়ফ্ৰেণ্ড থকা ল'ৰা। কোনটো ছোৱালী লগত কোনটো ছোৱালী সেইটো আমি বুজি পাওঁ। তুমি কি কাৰণে বৰ চালা আছা ভাই এতিয়া কথা পাতে নেকি? তোৰ ফটো কেনেকৈ আহিলে নহ'লে আমাৰ? তোৰ কথাই কৈছে না? সেইটো আমি তোক কিয় দেখাম? দিশা দেখাম, আমাৰ তাত এভিডেঞ্চ আছে, নহ'লেতো আমি এনেই ক'ম নেকি? এনে কাবাক আনি পিনে মাতিম নেকি? চিনি পাওঁ হা? দিশা মোৰ ক্লাছমেট হয় তোৰ ক্লাছমেট হয়? মোৰ গাৰ্লফ্ৰেণ্ড হয় দে। হয় নেকি তই বোলে লিলিমাই কৰিছ, তই বোলে ফোন কৰি কোনে কৈছে কোনে কৈছে কি? তাৰ ফ্ৰেণ্ডে কৈছে, তাইও আজি মোক ফোন কৰি পিনে কি বুলি কৈছে কি নাম কৈছে দিশা কৈছে আকৌ। কি নাম নাম কি কৈছে নাম কোৱা নাই তো। লিলিমা দিশাক ফোন যেতিয়া কৰিছিলোঁ মই যেতিয়া কেতিয়া এক্সাম দিছিলোঁ যে তাৰপিছত আমাৰ ৰিজাল্ট নিদিয়া আগতে কথা তাৰপিছত তাই গাৰ্লছত পঢ়ে, আমি পঢ়োঁ ননৈ কলেজত, গম পাইছা নাই? তাৰপিছত মই তাৰ লগত কথা নাই পাতা, তাৰপিছত ফোন লগাই এতিয়া লগা ফোন তাইক ফোন কৰিছে বুজিছ? তাই কান্দি ফোনে চুইচ অফ মোবাইল চোবাইল চব ব্লক কৰি দিছে। আগতে কি নাম তাৰ নাম কি? মোৰ চাম ফটোটো চাম। ফটোটো নাই, সি মোবাইল থৈ আহিছে। ফটো মই হেৰি মোবাইলটো ঘৰত থৈ আহিছোঁ। দিশা হয় কি নাই? হা দিশা হয় কি নাই? দিশা কি লিখে? মানিক বুলি কৈছে। হা মানিক বুলিয়ে কৈছে। মানিক কি বুলি কৈছে? হা? মানিক মোক মানিক একো নাই কোৱা ন। মানিক কৈছে হাওৰাঘাটত থাকে আজিকালি কৈছে। হা? হাওৰাঘাটত থাকে কৈছে। মই হাৰাঘাটত থাকোঁ। মোক কৈছে যে হাওৰাঘাটত এতিয়া বৰ্তমান হাওৰাঘাটত আছে। তাৰপিছত এনেকৈ কৈছে যে তাৰপিছত তই এতিয়া ফোন লগা দিশাক এতিয়া ফোন লগা এতিয়া প্লিজ এই এতিয়া ভাইটিক ক'লো, তাৰপিছত ই কৈছে ই মানে এইটো বজাৰ হয়, ঠিক আছে? তই যদি ছাইডত থকা হ'লে ন তই পাই গ'লি হয়, ঠিক আছে? এইটো হয় বজাৰ, হাত নমাইছোঁ ছাইডত থকা হ'লে মানে আমি কথা কৈ কিবা নকৰিলোঁ হয়, ইমান সময় পাই গ'লি হয়। চা ভাই, তই যদি ফোন চোন কৰ আজিৰ পৰা নকৰিবি প্লিজ বে মা কচম, মই প্লিজ কৈছোঁ চবেই কয় ভাই, চবেই কয় কি প্লিজ চবেই কয়। চবেই এতিয়া যদি মই ক'ম না যে মই নহয় ভাই বিশালৰ কথা নাপাতা, মই যে কমচে কম 8 মাহ মান হৈ গ'ল মই তাক তেনেকুৱা ভাই মিছা কথাকে কি পাবি? যদি পাতিছ কৈ দে না, মই পাতিছোঁ। আগত কিবা আছিলে দিশালৰ কিবা এটা আছিলে এনেই ক'ব নেকি? এনেই ক'ব নেকি? দিশালৰ কিবা এটা আছিল একো নাই ভাই, মই একো নাই, গম পাইছা? বেলেগ মানিক হ'ব পাৰে, মই তোক আচ্ছা কৈছোঁ। দিশা আৰু মানিক কোন আছে? তহঁতৰ ক্লাছমেট মানিক কোন আছে? মোক কৈছে যে আমাৰ লগতে পঢ়া, কিন্তু আজিকালি বহুত ডিষ্টাৰ্ব দিয়ে। হাৰগত থাকে কিবা কি গেলামান দোকান কিবা এনেই আগত চিনি পাইছোঁ, এনেকুৱা দেখাইছে আৰু আমি সি ধৰিছিলোঁ, তেতিয়া সি কৈছে মোৰ নাম নহয় তো মানিক। হয় নেকি? নাই ভাই, মোৰ ফালে শুন, দিশা মোৰ ক্লাছমেট আছিলে, এতিয়া তাই গাৰ্লছ কলেজত পঢ়ে দেই, কিন্তু গাৰ্লছ কলেজত পঢ়াৰ পিছত তাক মই লগে নাই পোৱা দেই, আৰু তাৰ লগত কণ্টেক্টো নাই মোৰ তাত। মই জেং নহয় বে, যিটো সত্য সেইটোৱে কৈছোঁ, গম পাইছে না? মানিক হয়তো বেলেগো আছে চাগে, মই নহয় বে, তোৰ কথা কৈছে বে কলাকে লৰ্ড অলপ কলাকে লৰ্ডৰ ফটো আছে আমাৰ। আৰে ভাই ফটোটো মোবাইল ঘৰত থৈ আহিছোঁ না। এতিয়া দিশাক ফোন এটা লগা প্লিজ, দিশাক ফোন ভাই দিশাক ফোন কৰিছোঁ, দিশাই ফোন অফ কৰি দিছে কান্দি ফটো খুজি থাকো, আল খুজি থাকো, বাল খুজি থাকো। মই কিপেড মোবাইল কেতিয়া মই তাক ফোন কৰিলোঁ বে? তই বিশ্বাস কৰ। আস্তে ক। আমাৰ তাত এণ্ড্ৰইড মোবাইল থাকিলে কি আমি লগৰ মোবাইল চলাব নোৱাৰোঁ নেকি? তাৰ মোবাইল বিচাৰি ল'লে কি আমি নাপাম নেকি এতিয়া? চাহ ভাই, মোৰ ফালে শুন, মই কিপেড মোবাইল চলাই আছোঁ আজি 4 মাহ। দিশাৰ নম্বৰ আছে নেকি? চাওঁ। দিশা নাম্বাৰ চাই লাগে, মোৰ মোবাইলত চাই লাগে। বাদে নাই প্লিজ থাক তোৰ পাৰ্চনেল মোবাইল থাক নালাগে থাক ভাই, মোৰ ফালে শুন না। নাই ঠিক আছে, নাম্বাৰটো চাই যদি নালাগে নালাগে নালাগে, কোনোবা এটা ল'ৰাক যে ডাইৰেক্ট তেনেকৈ হেৰি কৰি আনলিগেল ভাল নালাগে। তো চাই ল, আনলিগেল নহয় ব্ৰ, আনলিগেল নহয়, ইলিগেল। ইলিগেল কৰি আছে চাহ ভাই, দিশা যাৰ লগত কথা পাতে মোক তাতে ডিষ্টাৰ্ব দিয়ে। কি ইলিগেল কৰি আছে? ইলিগেল কৰা নাই ভাই, নহ'লে ইলিগেল চিলিগেল একো কৰা নাই, গম পাইছে নাই? তো চাই ল, দিশা কোনোবাই ফোন কৰিছিলোঁ, দিশাই ফোন কৰিছে। কথা পাতিলোঁ এইটো মোৰ মালিকে শংকুদাই ফোন কৰে। ফোন কৰ না, পিছত কথা পাতিম যা। মোৰ ফালে না ভাই, তই যদি নহয় বাদ দে আৰু।
চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা ভিডিঅ'টো চাই ভাল লাগিলে কিন্তু মই যে সিহঁতি প্ৰেংক কৰি আছে বুলি ভাবা নাছিলো একচুৱেলি হা কিন্তু পিছত গম পালো যে তেওঁলোকে প্ৰেংক কৰি আছে বেয়া পাইছে, বেয়া পাইছে। ভাল লাগিছে নাই নাই আমাৰ টেনচন